हेलो बंधु खबर पुनः नतुन भिडिओ आपनाक सकलोले स्वागतम जनाइछो। আজি যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিলে, গতিকে যিসকল ল'ৰা ছোৱালীয়ে ভালদৰে পৰীক্ষাত পাছ কৰিলে সিহঁতসকলৰ ঘৰত আজি উদুলি মুদলি অৱস্থা বা সিহঁতসকলৰ গাত কোনো ফূৰ্তি তত নাই। আৰু আনহাতে যিসকলে পৰীক্ষাত বেয়া কৰিলে সিহঁতসকলৰ মনত দুখ অৱস্থা বা সিহঁতে ভাবি আছে যে কিয় পাছ নহ'লো এনেকুৱা কিছুমান সিহঁতৰ মনত ভাৱ হ'ব গতিকে চাওক, আজি মই ভিডিঅ'টোত এই পাছ কৰা সকল যিসকলে ভালদৰে পাছ কৰিলে আৰু যিসকলে ফেল কৰিলে বা বেয়া কৰিলে সিহঁতসকললৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ বা দুটা বিশেষ কথা ক'বলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। প্ৰথমতে যিসকলে পৰীক্ষাত ভালদৰে পাছ কৰিলে বা উত্তীৰ্ণ হ'ল সিহঁতসকললৈ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু চাওক, যিসকলে HSLC ভালদৰে পাছ কৰিলে সিহঁতসকলেতো নিশ্চয় HSLC পিছত উচ্চ শিক্ষা ল'বই। গতিকে উচ্চ শিক্ষাৰ বাবে সিহঁতসকলে যি বিষয় ল'ব, গতিকে সিহঁতসকলে নিজৰ মনক সুধি বা নিজৰ মনৰ যিটো পচন্দ সেইটোৰ বিষয়তে আপোনালোকে আগুৱাই যাব। আনৰ কথা শুনি আপোনালোকে বিভ্ৰান্তি নপৰিব। চাওক, আপোনালোকে ক'ব পাৰে যে এইটো বিষয় লোৱা, এইটো বিষয় তোমাৰ ভাল হ'ব। সেই আনে আপোনালোকক হেঁচা দিব পাৰে, আনে আপোনালোকক প্ৰেছাৰ দিব পাৰে, কিন্তু সেই প্ৰেছাৰ দিব পাৰে কিন্তু যিটো বিষয়ত তোমালোকে নহয়, আপোনালোকে বুলি কৈছোঁ। গতিকে আপোনালোকে যি বিষয়ত চৰ্চা কৰিবা সেই বিষয়ৰ সমস্ত নলেজ তোমালোকক দিব নোৱাৰে। গতিকে সেইটো তোমালোকৰ দায়িত্ব। গতিকে তোমালোকে বেলেগৰ কথা শুনি বেমেজালে নপৰিবা। গতিকে তোমালোকৰ যি মন যায় যিটো বিষয়ত মন যায় সেইটো বিষয়তে তোমালোকে আগুৱাই যাবা। আৰু যিসকলে পৰীক্ষাত বেয়া কৰিলে সিহঁতসকলে পৰীক্ষাত বেয়া কৰিলে বুলি মনটো বেয়া নকৰিব বা এইবাৰ পৰীক্ষাত বেয়া হ'ল বা আবাৰ যে পৰীক্ষাত বেয়া হ'ব সেইটো কথা নহয়। গতিকে এটা কথা আছে যে চেষ্টা ৰখাটো একো নাই। গতিকে চেষ্টা কৰিলে নিশ্চয় ভাল ফল পাব। গতিকে যিসকলে পৰীক্ষাত বেয়া কৰিলে এইবছৰ সিহঁতসকলে আৰু এবাৰ দিয়ক, 2021 বৰ্ষত আৰু এবাৰ দিয়ক, কিজানি সেইবছৰ ভাল হয়। আৰু এনেকুৱা নহয় যে এইবছৰ বেয়া হ'ল বুলি আপোনালোকে পঢ়িলেও বেয়া হ'ব। চাওক, পঢ়িলে আপোনালোক কেতিয়াও বেয়া নহয় যদি ভালদৰে আপোনালোকে পঢ়ে। চাওক, যদি আপোনালোকৰ ধৰি লওক আপোনাৰ কোনোবাই ধৰি লওক অসমীয়াটো বেয়া কৰিছে, অসমীয়াত কিটো অসমীয়া কোনটো লেচনত বেয়া কৰিছে বা নে গ্ৰামাৰতে বেয়া কৰিছে নে কিহত বেয়া কৰিছে সেইটো তোমালোকে চাই লোৱা। সেইটো চাই লৈ তাৰপিছত তোমালোকে ভালদৰে চৰ্চা কৰা বা কিটো বিষয়ত মোৰ বেয়া হ'ল সেইটো চৰ্চা কৰা। ধৰি লওক কোনোবাই গণিততে বেয়া কৰিছে যে গণিতৰ থিয়ৰী বা প্ৰেক্টিকেল লাগে। গতিকে কোনোবাই যদি ধৰি লওক কোনোবাই যদি প্ৰেক্টিকেল নোৱাৰে, গতিকে প্ৰেক্টিকেলত বেছি নজৰ দিয়া, প্ৰেক্টিকেলটো ভালকৈ চোৱা। গতিকে নিশ্চয় তোমালোকে বা যিসকলে বেয়া কৰিলে সেইসকলে ভাল ফল পাব। গতিকে এই ভিডিঅ'টো বনোৱাৰ মূল দুটা উদ্দেশ্যই হ'ল যে যিসকলে পৰীক্ষাত ভালদৰে পাছ কৰিলে সিহঁতসকলে বেলেগৰ কথা নুশুনিব। ধৰি লওক কোনোবাই কিবা কয় সেইবিলাক কথা নুশুনিব, নিজৰ যিটো পচন্দ নিজৰ বিষয়ত আগুৱাই যাব। আৰু যিসকলে বেয়া কৰিলে সেই বেয়া কলাবিলাকে দুখ নকৰিব যে আৰু আহ্বান দিব ভালদৰে ভালকৈ যদি পাছ কৰে বুলি ভালকৈ যদি পাছ কৰিব মন আছে আহ্বান দিব। গতিকে এইখিনি আছিল সৰু এটা ইনফৰমেশ্যন বা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ সৰু ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।